নমস্কাৰ, কি খবৰ? সকলোৰে ভালেই চাগে? মোৰো ভাল। আৰু ভাবিছোঁ এতিয়া আবেলি 4টা বাজিছে। আজি আমাৰ ঘৰত সত্যনাৰায়ণ সেৱা আছে আৰু আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ। গতিকে আহকচোন। ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ, মানে ভাবিছোঁ আবেলি সময়টো যে কেনেকৈ আহিব, কেনেকৈ যে ভাল হ'ব, নহ'লে মানুহখিনি কেনেকৈ আহিব। এতিয়া 4মান বাজিছে, আহিছে দেউতা, আহিছে মা, আহিছে আৰু আজি মানে যিখিনি কাম, সেই কামখিনি দেউতাই কৰিব। মায়ে অলপ যোগাৰ পাতি কৰি দিব আৰু পিছত গাঁৱৰ খুৰা আহিব আৰু ভকতসকল আহিব। এয়া চোতালৰ অৱস্থা, একে মানে কাপোৰে আপোনাৰ গোটেই চোতাল ভৰি আছে। আৰু মানে কি হয়, সত্যনাৰায়ণ সেৱা বুলি ক'লে গোটেই ঘৰৰ কাপোৰ কানি ধোৱা, মানে সকলোখিনি খুব শুদ্ধকৈ কামটো কৰিলে ভাল। এয়া আমাৰ দেও আহি পালেহি ঘৰ, এতিয়া পূজা কৰিব দেৱে। পূজাৰ সামগ্ৰী সকলো যোগাৰ হৈ গ'ল। এয়া পঞ্চপল্লৱ, এয়া ফল মূল সকলো এয়া যোগাৰ কৰি থোৱা হৈছে। আমাৰ দেও আহিছে এতিয়া, গতিকে তেওঁ এইখিনি আৰু তেওঁৰ মতে ঠিক ঠাক কৰি ল'ব, মিলাই ল'ব। শাহুমাই চাহ লৈ আহিছে, এয়া চাহ ব্যৱস্থা কৰিছে ৰাইজলৈ। চাহ বিস্কুট এয়া দেউতাহঁতক দিছে। চাহ খাই লওক ৰাইজে। এয়া আমাৰ দেৱে যা যোগাৰ কৰি আছে, সকলোখিনি ঠিক লগাই পেলাই পূজাৰ কাম আৰম্ভ কৰিব আৰু তেখেতে এয়া কামখিনি কৰি মেলি আজৰি প্ৰায় হৈছেহিয়ে। এয়া পূজাৰ প্ৰসাদৰ লগত দিবলৈ ঘোল বনাই আছে। গতিকে ঘোল এনেও বনাই খাব পাৰি ঘৰত, গতিকে ঘোল কেনেকৈ বনাই আছে আজি মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে কল, মিঠৈ আৰু ঘিউ দিছে। ঘিউ দিলে, দৈ অকণমান আৰু অকণমান দিব লাগিব, সেই দি দিছে দৈকণ। এয়া দৈ দি হৈ গ'ল। আৰু এতিয়া ইয়াত পিঠাগুড়ি দিছে। এয়া পিঠাগুড়ি, কেঁচা পিঠাগুড়ি দিলে বহুত টেষ্টি লাগে খাই। আৰু এনেদৰে আমাৰ ঘোলখিনি তৈয়াৰ হৈ গ'ল। ঘৰত আপোনালোকে বনাই খাই চাবচোন, বহুত সোৱাদ লাগে খাই পেলাই। সকলোৱে চাব দেই এই ৰেচিপিটো। এয়া সেৱাত আগবঢ়াবৰ বাবে ক্ষীৰ তৈয়াৰ হৈ গ'ল। পূজাৰ বাবে আমাৰ দেৱে সকলোখিনি যোগাৰ কৰি ল'লে আৰু এতিয়া পূজা আৰম্ভ কৰিব আৰু। মংগল উৰুলিৰে পূজাৰ কাম আৰম্ভ হ'ল। विष्णुर्भुग्रमोऽस्तु ओम हेति गन्धपुष्पे ओम नमो भगवते वासुदेवाय नमः। ओम ओंकारस्य ब्रह्मैके गायत्री अग्निदेवता शान्तिकरणे विनियोग। বৰমা খুৰীহঁত সকলো আহিলে আৰু এয়া সকলো পূজাত বহি আছে। এয়া মোৰ বোৱাৰী দেই, আমি দুজনী আৰু পৰিয়ালত বোৱাৰী। কোৱা কিবা এটা। এয়া চাহ খাই আমি মানে বৌ আৰু ফ্ৰেণ্ড আৰু চব এয়া চাহ খাইছোঁ। আজি সত্যনাৰায়ণ কাৰণে চাহ খাই আছোঁ। সত্যনাৰায়ণ সেৱাৰ প্ৰসাদ, প্ৰথম প্ৰসাদ এয়া। তাৰপিছতখিনি হৈ যাব ন বাকীখিনি।
এই আমাৰ ভিন্ন দেই আৰু আজি আহিছে আমাৰ সত্যনাৰায়ণ সেৱালে হয়নে আৰু আপোনাৰ কি ঘটিল কওকচোন আহোঁতে আজি ৰাস্তাত ৰাস্তাত চামগুৰিৰ পৰা মই এতিয়া ৰাস্তাত ইয়ালৈ আহিছোঁ দুইটা পোৱালিবোৰো ঘৰতে থাকিব মই কি কৰিলোঁ চিপছ 4টা আনিছিলোঁ আৰু কেক 2টা বাইকৰ পৰা ওলাই পৰি গ'ল তাকে চেপেটা কৰি পেলালোঁ মোৰ মনটো ইমান দুখ লাগিছে দুখতে মই মনে মনে এতিয়া চাহ নোখোৱাকৈ বহি আছোঁ এয়া এই পোৱালিকেইটা যে আমাৰ দেখিছোঁ এইকেইটা এই পোৱালিকেইটাৰ কাৰণে চিপছ আনিছে আৰু ভিনদেউৰ সেই চিপছকেইটা গাড়ীৰ পৰা পৰি চেপেটা হৈ গ'ল আৰু তাকে আহি পেলাই এতিয়া কৈ আছে গ'লগৈ চাহ তাহ নোখোৱাকৈ কৃষ্ণ কৈকি অদ্য অধিপতি বিপৰীতি কাইকী বহুত ঐক্য Om Bujani Brahmata Tom Yama Swati Tom Tom Sudi Laluni Dikata Saha Janaja Vaidan Tom Kata Saha Koro Gidei Jot Oido Puja Karma Siramostu এয়া পূজা প্ৰায় শেষ হৈছে দেৱে পূজা শেষ কৰিছে আৰু পূজাৰ অন্তত এয়া পূজাৰ নিৰ্মালি সকলোকে দিছে আমাক দেৱে আহি আৰু ইয়াৰ লগতে আমাক এতিয়া পজ্জলো দিব আৰু এয়া পজ্জল তেওঁ দিছে সকলোকে আৰু আমাৰ পূজাৰ কাম প্ৰায় শেষ হৈছে ইমানতে পূজাৰ শেষত আমাক এতিয়া প্ৰসাদৰ যোগাৰ কৰিছে আৰু আমাক প্ৰসাদ দিব গতিকে প্ৰসাদখিনি সকলোৱে খাই লওঁ এতিয়া পূজা আমাৰ শেষ হৈছে আৰু পূজাৰ শেষত আমি আমাৰ যিগৰাকী বামুণ দেও তেওঁক আমি তেওঁৰ চৰণত আঁঠু লৈছোঁ সেৱা জনাইছোঁ আৰু তেওঁক এতিয়া আমি বিদায় দিম ভগৱানৰ কৃপাত খুব সুন্দৰকৈ আমাৰ পূজা ভাগ হৈ গ'ল ভালো লাগিছে ইমান প্ৰতিকূল বতৰৰ মাজতো এটা সুন্দৰকৈ পূজা ভাগ আমি কৰিব পাৰিলোঁ ঠিক আছে এতিয়া ৰাতি দেউক থ'বলৈ গৈছে যিহেতু ৰাতি হ'ল আৰু সেইকাৰণে দেউক থ'বলৈ গৈছে মানুহজন আৰু আমি ঘৰৰ মানুহখিনিয়েও আজৰি হৈছোঁ কাম বন কৰি বাচন বৰ্তন ধুই আজৰি চব কৰি আজৰি হ'লোঁ চব অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আমি যিহেতু প্ৰসাদ খালোঁ ক্ষীৰ খালোঁ আৰু ঘোল খালোঁ গতিকে আজি ভাত আমি কোনেও নাখাওঁ সেয়া খাই আমি শুম ভাগৰো লাগিছে সকলোৰে ৰাতিপুৱাৰ পৰা সকলো কামত ব্যস্ত প্ৰায় চাৰে চাৰিমান বজাৰ পৰাই পূজাৰ কাম আৰম্ভ হৈছে যদি ইমান দেৰি হৈছে কামখিনি কৰোঁতে আৰু আমি এতিয়া আজৰি হৈছোঁ এতিয়া আমিও জিৰণি লওঁ গতিকে মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাব এতিয়া শুভৰাত্ৰি সকলোলৈকে আমিও শুওঁ লাইক কৰিব ধন্যবাদ আজিলৈ আহিছোঁ ইমানতে মোৰ ব্লগটো শেষ কৰিছোঁ